স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ Assam Yahya। আজি মই জ্ঞান বিলাবলৈ অহা নাই, জাষ্ট মই কৈছোঁ যে আপোনাৰ জীৱনত এনজয় কৰক, কিয়নো এনজয় কৰাটো অত্যন্ত প্ৰয়োজন। আমাৰ দৈনন্দিন জীৱনত এনজয় কৰক আপোনাৰ জীৱনত, কিয়নো এনজয় কৰাটো অত্যন্ত প্ৰয়োজন। আমাৰ দৈনন্দিন জীৱনত বহুত ঘাট প্ৰতিঘাতৰ মাজেৰে আমি জীয়াই থাকোঁ, বাট আমি এনজয় নকৰোঁ। এনজয় কৰাটো অত্যন্ত প্ৰয়োজন। আৰু আজি মই ওলাই আহিছোঁ জাষ্ট এনজয় কৰিবলৈ। মই বহুত হেপী ফিল কৰি আছোঁ নিজক লৈ, কিয়নো মই সদায় এনজয় কৰোঁ, মই সদায় এনজয় কৰিয়ে থাকোঁ। সেয়ে ময়ো কৈছোঁ যে আপোনালোকে এনজয় কৰক। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে কিয় নিজক লৈ হেপী ফিল নকৰে, সদায় হেপী ফিল কৰিব। মই ক'ব বিচাৰিছোঁ যে আপুনি যদি আপোনাৰ দৈনন্দিন জীৱনত এনজয় কৰে, অত্যন্ত এটা দিন হ'লেও আপুনি যদি এনজয় কৰে, তেনেহ'লে আপোনাৰ মনটো ভাল লাগিব আৰু নিজক লৈ বহুত বেটাৰ ফিল কৰিব। সেয়ে মই কৈছোঁ যে সকলো সময়তে এনজয় কৰক, হাঁহি ধেমালিৰ মাজত জীৱনটো আগবাঢ়ি লৈ যাওক, এয়াই মোৰ সদায় কামনা। যি কি নহওক, মই ক'ব বিচাৰিছোঁ কিয় জীৱনক লৈ প্ৰাউড ফিল নকৰে, কিয় জীৱনক লৈ আপোনালোকে গৰ্বিত অনুভৱ নকৰে। যদি আপুনি নিজক লৈ গৰ্বিত অনুভৱ নকৰে, তেনেহ'লে আপুনি এই পৃথিৱীত জীয়াই থকাতকৈ নথকাই ভাল। আপুনিয়ে কিং, আপুনিয়ে ৰজা। নিজক এইটো সদায় ভাবিব লাগিব, তেতিয়াহে আপুনি জীৱনত আগবাঢ়ি যাব পাৰিব আৰু আপুনি হেপী ফিল কৰিব আপোনাৰ জীৱনক লৈ। সেয়ে মই কৈছোঁ যে সদায় এনজয় কৰক, অত্যন্ত এটা দিন হ'লেও আপুনি এনজয় কৰক। মই ক'ব বিচাৰিছোঁ যে যিকোনো ধৰণৰ ফেষ্টিভেল আহক বা এটা গুড ডে বা হয়তো আপোনাৰ বাৰ্থডে, এনেকুৱা ধৰণৰ যদি ভাল দিন আহে, তেনেহ'লে আপুনি এনজয় কৰক। মই ক'ব বিচাৰিছোঁ এনজয় কৰাটো অত্যন্ত প্ৰয়োজন আমাৰ দৈনন্দিন জীৱনত। বাৰ্থডেটো আমি পাহৰি যাওঁ, আমি সদায় ভাবোঁ যে আমাৰ দৈনন্দিন জীৱনত কি সুখ নাই, আমি কি এনজয় কৰিম, হয়নে? আমি সদায় বহুত কামৰ মাজত জীয়াই থাকিবলগীয়া হয়, আমি সদায় বিজি হৈ থাকোঁ, আমাৰ অফিচৰ বহুত কাম, এনেকুৱা ধৰণৰ সেইটো নাভাবিব। মই ক'ব বিচাৰিছোঁ যে আপুনি যদি সদায় এইটোৱে ভাবি থাকে যে মোৰ বহুত কাম, মই বহুত ব্যস্ত, মই নিজক লৈ সময় দিব পৰা নাই, তেনেহ'লে এইটো ৰং হ'ব। আৰু মনত ৰাখিব যে সময় কেতিয়াও নাহে, সময় আমাক ওলাবলগীয়া হয়। মই ক'ব খুজিছোঁ যে সময় কেতিয়াও নাহিব। আপুনি যদি ভাবে যে মই আজি সময় মই নিজৰ কাৰণে দিম, তেনেহ'লে আপুনি নিশ্চয় আপুনি সময় ওলাব পাৰিব। তেতিয়াহে আপুনি আপোনাৰ দৈনন্দিন জীৱনত আপুনি এনজয় কৰিব পাৰিব। আৰু যদি আপোনাৰ দৈনন্দিন জীৱন আপুনি যদি হাঁহি ধেমালিৰ মাজত নকটায়, তেনেহ'লে আপুনি এদিন পস্তাব লাগিব। মই ক'ব খুজিছোঁ যে শেষ বয়সত আপুনি ক'ব লাগিব যে মই কি কৰিলোঁ, মই সদায় মানুহক লৈ ব্যস্ত আছিলোঁ, মই নিজক টাইম দিব পৰা নাই, মই মোৰ ফেমিলিক টাইম দিব পৰা নাই, মই সদায় এনজয় কৰিব পৰা নাই, বা মই মোৰ ফ্ৰেণ্ডক সময় দিব পৰা নাই, আৰু ইয়াই নহয় ইত্যাদি ইত্যাদি। মই ক'ব বিচাৰিছোঁ বহু প্ৰশ্ন আপোনাৰ জীৱনলৈ আহিব, আৰু সিদিনাখন আপুনি কি নিজক লৈ প্ৰাউডফুল নকৰিব আৰু নিজক বহুত দুখ বুলি অনুভৱ কৰিব। সেয়ে মই কৈছোঁ আপোনাৰ দৈনন্দিন জীৱনত আপোনালোকে এনজয় কৰাটো অত্যন্ত প্ৰয়োজন। আপোনাৰ এই সুন্দৰ পৃথিৱীখনত আপুনি সদায় এনজয় কৰি যাওক, এয়াই মোৰ কামনা।